হাই এভৰিৱান, আমি আহিছোঁ নখোৱালৈ, মানে নগাঁৱৰে এখন ৰেষ্টুৰেণ্ট হয় আৰু তালৈ আহিছোঁ। আৰু এইখন হৈছে ৰেষ্টুৰেণ্টখনৰ ভিতৰখন। এইটো সেইদিনাখনৰ ভিডিঅ' হয় যোনদিনা আমি মানে সুখানাগুক যে ৰিজৰ্ট গৈছিলোঁ, ভ্লগ বনাইছিলোঁ। যদি আপোনালোকে দেখিছে তেতিয়াহ'লে নিশ্চয় গম পাব। অহাৰ সময়ত মানে সন্ধিয়া আমি ইয়াতে সোমাইছিলোঁ খাবৰ কাৰণে। ৰেষ্টুৰেণ্টখন বহুত ক্লিন আছিল, বহুত একদম কুল আছিল, মানে একদম AC কুলাৰ চব চলাই থৈছিলে। ইমান ভাল লাগিছিলে, বহুত ঠাণ্ডা আছিল আৰু সোমাই ভাল লাগিছে। আৰু এইখন হৈছে মেনুখন, ইমান ধুনীয়াকৈ সজাইছে। আৰু ইয়াতে ফটো লগোৱা আছে যতীন বৰাৰ, এজন তেওঁ আছামিজ এক্টৰ হয় মানে। আৰু ইয়াতে ডিছবিলাক আছে। আমি অৰ্ডাৰ কৰিলোঁ ভেজ থালি, কিন্তু মানে দুখৰ কথা এইটো, মই খাই অলপো ভাল নাপালোঁ। ইমান ফটুৱা বনাইছিল, না নিমখ আছে না টেষ্ট বোলা কিবা বস্তু আছে। এনেকুৱা লাগিল যেন ইয়াতে কিয় খাব আহিলোঁ। ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া হয়, কিন্তু খোৱাখিনি অলপো ভাল নহয়, মানে অলপো টেষ্ট লগা নাই মোৰ তাত। হাই এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। মই মাছুমা, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ৱেলকাম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালেই। ৰাতিপুৱা উঠিলোঁ, চাহ তাহ খালোঁ, আৰু আজি অলপ কাম আছে সৰু সুৰা, সেইখিনি উলিয়াই ল'ম, কৰিম এতিয়া। আৰু তাৰ পাছতে মই যাব লগা আছে টেইলাৰত, দৰ্জীজনৰ ওচৰলৈ যাব লাগিব। মানে মোৰ কি হৈছে, কাপোৰবিলাক বহুত টাইট হয়, মানে আজিকালি শকত হৈছোঁ চাগে, অলপ ঢিলা কৰিব দিব লগা আছে। বহুতকেইটা কুৰ্তা, বহুতকেইটা চেলৱাৰ চুট মানে আছে, সেইখিনি আজি লৈ যাম দৰ্জীৰ ওচৰলৈ। এতিয়া ওলাই লৈছোঁ এই চেণ্ডেলবোৰ, মানে মোৰ যিমান জোতা চেণ্ডেল আছে আৰু চব ইয়াতে উলিয়াই লৈছোঁ, কাৰণ এইখিনি মানে আজি চাফা কৰিম। মুচি অলপ বৰ ৰ'দত দিম, ৰ'দত দি আনি পেলাই তাৰপিছত ভৰাই থৈ দিম আৰু, কাৰণ নহ'লে এনি টাইম মানে বাকচৰ ভিতৰতে ভৰোৱা হৈ থাকে ন। চ' চেণ্ডেলবিলাক কেতিয়াবা মুচি মাজে সময়ে অলপ ৰ'দতো দিব লাগে। আৰু এইকেইযোৰ হৈছে মোৰ চেণ্ডেল, গুনি আছোঁ মানে কেইযোৰ আছে। কাউণ্ট কৰি পেলাই টোটেল 11যোৰমান পালোঁ। এযোৰ মই অনলাইনৰ পৰা লৈছিলোঁ, আৰু ব্লেক বুট জোতাযোৰো মই অনলাইন নহয় অফলাইন লৈছোঁ মানে। আৰু বুট জোতা এনেও বোলে মাজে সময়ে অলপ ৰ'দত দিব লাগে, সেইকাৰণে দিছোঁ। আৰু এইকেইযোৰ হৈছে টোটেল মোৰ চেণ্ডেল 11যোৰ। আৰু এইফালে আনিছে আব্বাই ৰবাব টেঙা, আজি বৰ ৰবাব টেঙা খাব মন গৈছে, ভাবিলোঁ ভৰ্তা কৰোঁ। মই আব্বাক আনিব বহুত দিনৰ পৰা কৈয়ে আছোঁ। চ' আজি আনিলে, কাটি আছোঁ, ভাবিছোঁ অলপ মানে পূৰা ঝালীয়া টাইপত ভৰ্তা কৰোঁ আৰু কৰি পেলাই খাওঁ। বাপৰে, ৰবাব টেঙাটো মানে বাকলি গুচাওঁতে মোৰ যে কিমান সময় লাগিছে, মানে কি ক'ম, ইমান ডাঠকৈ থাকে, বহুত টাইম লাগিছে গুচাওঁতে। আৰু এইবোৰ এতিয়া এৰুৱাই আছোঁ, আৰু শুকান জলকীয়া এইফালে পুৰি লৈছোঁ, 4-5টামান দিছোঁ। আৰু আজি শুকান জলকীয়া দি ভৰ্তা খালে এনেও ভাল লাগে ন, চ' আজি খাবৰ কাৰণে মন গ'ল। আৰু ৰবাব টেঙা, এটা ৰবাব টেঙা হয়, কিন্তু ইমান গাল ওলাইছিল, বাপৰে বহুত গাল ওলাইছে। আৰু এইফালে নিমখ চিমখ দি ভৰ্তা কৰি ল'লোঁ, খাই আছোঁ এইফালে। আৰু খাবলৈ বৰ সোৱাদো হৈছিল, মানে বহুত টেষ্ট হৈছিল। আৰু কাম বন কৰিলোঁ, কৰি পেলাই গা পা ধুলোঁ, ধুই মেলি একদম ড্ৰেছটো বদলাই কেনে পাৰ্লাৰৰ পৰা আহিলোঁ, মানে থ্ৰেডিংটো কৰি আহিলোঁ। বহুত দিন হৈ গ'ল থ্ৰেডিংটো কৰা হোৱা নাছিলে, সেইকাৰণে থ্ৰেডিংটো কৰি আহিলোঁ। আৰু আজি অলপ কি কৰিলোঁ, চুলিখিনি ট্ৰিম কৰিলোঁ, মানে চুলিবিলাক ট্ৰিম কৰি থাকিব লাগে মাজে মাজে, সেইকাৰণে ট্ৰিম কৰিলোঁ। মই মোৰ বেক কেমেৰা দি ভালকৈ এবাৰ আপোনালোকক দেখুৱাই দিম বাৰু। আৰু এতিয়া কাপোৰ চেঞ্জ নকৰোঁ, কাৰণ মই এতিয়া হেৰিত যাব আছে, পাৰ্লাৰহে গৈছোঁ, টেইলাৰত যাব আছে। টেইলাৰত ৰাতিপুৱা কৈছিলোঁ ন কাপোৰ অলপ আছে লৈ যাব লাগে, চ' এতিয়া কাপোৰখিনি লৈ যাম মই টেইলাৰলৈ। এইকেইযোৰ কাপোৰ এযোৰ, দুযোৰ, 3যোৰ, 4যোৰ, 5যোৰ, 6যোৰ, আৰু এটা আছে মানে টেইলাৰৰ মানুহজনী চিলাই আছে 7যোৰ। এইটো কুৰ্তা মই নতুনকৈ অনলাইনৰ পৰা লৈছোঁ। মোৰ ৰিচেণ্টলি এটা হল ভিডিঅ' আহি আছে, তাতে আপোনালোকক দেখুৱাম বাৰু। আৰু ইয়াতে দেখুৱাই দিছোঁ টেইলাৰখন অলপ, ইয়াতে এইটো মোৰে কুৰ্তা তেওঁ চিলাই আছে। আৰু এতিয়া কুৰ্তাকেইটা চিলাই মেলি একেবাৰে ঘৰলৈ যাবলৈ চোৱাৰ প্ৰায় সন্ধিয়াই হৈছে। ভাবিলোঁ ৰেষ্টুৰেণ্টতে সোমাই কিবা এটা খাই যাওঁ। চ' IFCত সোমালোঁ, চিকেন ল'লোঁ আৰু ম'ম' ল'লোঁ। IFCখন মই মোৰ আগৰ ব্লগত আপোনালোকক দেখুৱাইছোঁ বাৰু, তাতে দেখিছে চাগে। আৰু খাবলৈ বহুত টেষ্ট আছিলে, বহুত টেষ্টিকৈ বনায়। তাৰপাছতে আহিলোঁ, এইটো বে ব্লেণ্ডাৰ্ছ বুলি এখন আইচক্ৰীমৰ শ্বপ আছে, মানে নগাঁও ষ্টেডিয়াম মাৰ্কেটত। বহুত টেষ্টি আইচক্ৰীম বনায় ইয়াতো, কিন্তু পইচাটো একদমেই কম লয়, মানে কি ক'ম, আপোনালোকে চিঅ'ৰ আহি পেলাই ইয়াতে খাই যাব পাৰে, বহুত টেষ্টিও হয় আইচক্ৰীমবোৰ। আৰু এতিয়া ঘৰলৈ যামগৈ, মোৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ, বাই।